নমস্কাৰ বন্ধুসকল, ললাভাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, আমি যোৱা 7টা পাৰ্টত আমি প্ৰথম লেচনটো আলোচনা কৰিছিলোঁ যে শীতল যুদ্ধ কি আছিল, শীতল যুদ্ধৰ কাৰণসমূহ কি আছিল বা শীতল যুদ্ধৰ কেনেকৈ অৱসান ঘটিছিল এই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। চ' বন্ধুসকল, এই ভিডিঅ'টোত আমি আলোচনা কৰিম লেচন 2 অৰ্থাৎ দ্বিমেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি। চ' এই লেচনটোত বহুতকেইটা টপিক আছে আৰু এই টপিকবোৰ আমি পাৰ্ট বাই পাৰ্ট বুজিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, আপোনালোকে ভিডিঅ'বোৰ আৰম্ভণিৰ পৰা শেষলৈকে চাব, ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে আপোনালোকে ভালদৰে টপিকবোৰ ভালদৰে বুজি নাপাব। আৰু সেইবাবে ভিডিঅ'বোৰ আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ চাব আৰু পাৰিলে টপিকবোৰ বহীত ভালদৰে লিখি ল'ব। চ' আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে যিসকল ভিউৱাৰ্ছে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তেওঁলোকে অনতিপলমে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এনেধৰণৰ অধিক ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰাটো অত্যন্ত জৰুৰী। আৰু আপুনি আপোনাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি দিয়ক আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ অধিক ভিডিঅ' আপলোড কৰিলে সকলোতকৈ প্ৰথমে আপুনিয়ে পায়। বন্ধুসকল, আজিৰ এই বিশেষ ভিডিঅ'টিত আমি আলোচনা কৰিম যে ছোভিয়েট ইউনিয়নৰ সমাজ ব্যৱস্থাত মিখাইল গৰ্বাচেভে কেনেধৰণৰ অৱদান আগবঢ়াইছিল, অৰ্থাৎ ছোভিয়েট সংঘত পতনৰ ক্ষেত্ৰত মিখাইল গৰ্বাচেভৰ কিবা অৱদান আছিল নেকি, আৰু এই ছোভিয়েট সমাজ ব্যৱস্থাত মিখাইল গৰ্বাচেভে কিছুমান সমাজ সংস্কাৰমূলক নীতিৰ প্ৰচলন কৰিছিল আৰু এই সংস্কাৰমূলক নীতিসমূহৰ বিষয়ে আমি আলোচনা কৰিম। চ' আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এতিয়া আহিছোঁ যে মিখাইল গৰ্বাচেভ কোন আছিল, অৰ্থাৎ আপোনালোকে ছবিখনত যে দেখিবলৈ পাইছে এই ব্যক্তিজন আন কোনো নহয়, এয়া হৈছে USSRৰ 1985 চনৰ 11 মাৰ্চ তাৰিখে অধিষ্ঠিত হোৱা ছোভিয়েট ইউনিয়নৰ এজন বিশেষ ৰাষ্ট্ৰপ্ৰধান। আৰু এই বিশেষ ৰাষ্ট্ৰপ্ৰধানজন, তেওঁৰ নাম হৈছে মিখাইল গৰ্বাচেভ। এই মিখাইল গৰ্বাচেভে ছোভিয়েট শাসন ব্যৱস্থাত বহুতো সংস্কাৰ সাধন কৰিছিল, তাৰ ভিতৰত গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকা অন্যতম। চ' এতিয়া আমি বুজিম যে গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকা মানে কি। চ' বন্ধুসকল, মিখাইল গৰ্বাচেভে যেতিয়া ছোভিয়েট ইউনিয়নৰ শাসনভাৰ গ্ৰহণ কৰিলে, চ' তেতিয়া তেওঁ শাসনভাৰ গ্ৰহণ কৰিয়েই এই ছোভিয়েট সমাজ ব্যৱস্থাটোৰ সংস্কাৰ সাধনৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। চ' তেওঁ কাৰিকৰী কৌশল আৰু অন্যান্য যোগাযোগ ব্যৱস্থা পশ্চিমীয়া দেশৰ নিচিনাকৈ বনোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিছিল। তদুপৰি তেওঁ সমগ্ৰ দেশখন দুটা দিশত শাসন ব্যৱস্থাটোৰ সংস্কাৰ সাধন কৰিব বিচাৰিছিল। যে প্ৰথম কথা হ'ল যে আভ্যন্তৰীণ ক্ষেত্ৰত, আৰু দ্বিতীয় কথা হৈছে যে আন্তৰ্জাতিক ক্ষেত্ৰত, অৰ্থাৎ এই আন্তৰ্জাতিক ৰাজনীতিৰ ক্ষেত্ৰত ছোভিয়েট ইউনিয়নৰ লগত আন ৰাষ্ট্ৰসমূহৰ সৈতে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁ অনন্য ভূমিকা পালন কৰিছিল। আৰু আন্তৰ্জাতিক ক্ষেত্ৰত বাদেও যিটো দেশখনৰ আভ্যন্তৰীণ ক্ষেত্ৰ আছে, অৰ্থাৎ ইণ্টাৰনেল এছপেক্ট, এই আন্তৰ্জাতিক দিশৰ উপৰিও এই ইণ্টাৰনেল এছপেক্টটোৰ ক্ষেত্ৰতো তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছিল। অৰ্থাৎ এই দেশখনৰ ভিতৰ চৰাত যিবিলাক জনসাধাৰণৰ উন্নয়নমূলক কাম কাজ আছে বা দেশখনৰ যিবিলাক ৱেলফেয়াৰ পলিচি আছে, এই পলিচিবিলাক বনোৱাৰ ক্ষেত্ৰত বা সমগ্ৰ দেশখনৰ উন্নয়ন সাধন কৰাৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰু সেয়েহে তেওঁ দুটা বিশেষ সংস্কাৰমূলক নীতি অৱলম্বন কৰিছিল। আৰু সেই নীতি দুটা হৈছে, এটা হৈছে যে পেৰেষ্ট্ৰইকা। পেৰেষ্ট্ৰইকা মানে হৈছে যে পুনৰ নিৰ্মাণ, অৰ্থাৎ ৰিকনষ্ট্ৰাকশ্যন। অৰ্থাৎ এই পেৰেষ্ট্ৰইকাৰ জৰিয়তে সমগ্ৰ ছোভিয়েট সংঘক শৃংখলাবদ্ধ আৰু কৰ্মতৎপৰ কৰি তুলিব বিচাৰিছিল। অৰ্থাৎ আমি গমেই পাইছোঁ যে শীতল যুদ্ধৰ সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত ফেৰ মাৰিব নোৱাৰি সামৰিক ক্ষেত্ৰত ব্যাপক হাৰত তেওঁলোকে অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ বা বোমা বাৰুদ বনোৱা আদি বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাটো ভাঙি পৰিছিল। আৰু সেয়েহে এই ভাঙি পৰা অৰ্থনীতিটোক পুনৰ জোৰা দিয়াৰ উদ্দেশ্যে এই মিখাইল গৰ্বাচেভে পেৰেষ্ট্ৰইকা নামৰ এই সংস্কাৰমূলক আঁচনিটোৰ ৰূপায়ণ কৰিছিল। ইয়াৰ উপৰি 2 নম্বৰ আঁচনিটি হৈছে যে গ্লাছনোষ্ট, অৰ্থাৎ গ্ৰেটাৰ অপেননেছ, অৰ্থাৎ ব্যাপক স্বচ্ছতা। অৰ্থাৎ এই গ্লাছনোষ্টৰ জৰিয়তে প্ৰশাসন ব্যৱস্থাটো সমগ্ৰ নিকা আৰু দুৰ্নীতিমুক্ত কৰিব বিচাৰিছিল। চ' দেশখনৰ যদি দুৰ্নীতিমুক্ত হয়, তেন্তে দেশখনে সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাৰ লগতে সাংস্কৃতিক কাৰিকৰী ক্ষেত্ৰত আগবাঢ়িব পাৰিব। আৰু সেয়েহে মিখাইল গৰ্বাচেভে দেশখনক
যাতে প্ৰশাসন ব্যৱস্থাটো অত্যন্ত স্বচ্ছ আৰু নিকা হয় বা ৰাজনৈতিক নেতাসকলে যাতে কোনো ধৰণৰ দুৰ্নীতি কৰিব নোৱাৰে বা জনসাধাৰণক যাতে ঠগাব নোৱাৰে বা প্ৰবঞ্চনামূলক কাম কাজ কৰিব নোৱাৰে, তাৰ বাবে তেওঁ এই গ্লাছনোষ্ট নীতিৰ অৱলম্বন কৰিছিল। চ' মিখাইল গৰ্বাচেভে এই দুয়োটা নীতিৰ জৰিয়তে সমগ্ৰ ছোভিয়েট সংঘটোক এক সংস্কাৰ সাধন কৰাৰ কাৰণে চেষ্টা চলাইছিল।